গুড মৰ্ণিং গাইজ। আজি আপোনালোকৰ ওচৰলৈ বৰা চাউলৰ এটা নতুন জলপানৰ ৰেচিপি আগবঢ়াইছোঁ। ভাল লাগিলে আপোনালোকেও বনাই খাবচোন। এয়া দেখিছেনে, এয়া মই কুকাৰতে বনাবলৈ ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে কেৰাহী বা চচ সকলোতে নিজৰ সুবিধা অনুযায়ী বনাব পাৰে। মই চাউলখিনি 2 ঘণ্টামানৰ আগতেই তিয়াই থৈছিলোঁ, তেতিয়া অকণমান বেছি ভাল হৈ কোমলি যায়। এয়া মই কুকাৰতে অকণমান ঘিউ দি ল'লোঁ। ঘিউতে মই আজি নৰ্মেলকৈ বনাম, যিহেতু মই গাখীৰৰ লগতে খাম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে জিৰা বা ভেজিটেবল কিবাকিবি নিজৰ ইচ্ছা অনুযায়ী এড কৰিব পাৰে, পোলাও টাইপৰকৈও। আজি মই ইয়াতে একো দিয়া নাই, যিহেতু গাখীৰৰ লগত এইবোৰ বস্তু একো নাযায়। গতিকে মই ইয়াতে নৰ্মেলকৈ আজি ঘিউতে অকণমান চাউলখিনি ভাজি ল'ম। ভাজি লোৱাৰ পিছত ইয়াতে নিজৰ সোৱাদ অনুযায়ী বা নিজৰ প্ৰয়োজন অনুসাৰে আপোনালোকে যিমান টেষ্টৰ অনুযায়ী আপোনালোকে নিমখ আৰু চেনি মিক্স কৰিব পাৰে। চেনিৰ পৰিৱৰ্তে আপোনালোকে কেতিয়াবা গুড় দিও বনাব পাৰে, তেতিয়া অকণমান আপোনালোকে নিজৰ সুবিধা অনুযায়ী দি ল'ব পাৰে গুড়টো। আজি মই চেনিতে বনালোঁ। চেনি আৰু গুড় দি মই চাউলখিনি অকণমান ভাজি ল'ম। ভাজি লোৱাৰ লগে লগে চাউলখিনি গোটা হৈ যায়, আৰু ইয়াতে কম পৰিমাণৰ পানী দি পেলাই মই বাছ 2টা চিটি অহালৈকে এইটো কুকাৰটো বহাই থ'ম। চিটি আহিলে আৰু বাছ আমাৰ জলপান ৰেডি হৈ যায়। ইমান বেছি তাম নালাগে। আমি ৰাতিপুৱা লৰালৰিকৈ ক'ৰবালৈ যাব সময়ত বনাই খাব পৰাকৈ একদম সৰ্বোত্তম জলপান হয়। এয়া মই আজি ল'ৰাকে খাবৰ কাৰণে এয়া উলিয়াইছোঁ। কুকাৰৰ পৰা গৰম গাখীৰ দি দিছোঁ, আৰু লগতে মই অকণমান মিঠাটো কম দেখি পেলাই সি খাই বেয়া পাব বুলি ভাবি পেলাই অকণমান গুড়ো লগতে এড কৰি দিলোঁ। বাছ আমাৰ জলপান আজি ৰেডি। আপোনালোকেও ৰেচিপিটো যদি ভাল লাগিছে বনাই চাবচোন, আৰু ট্ৰাই কৰি চাব, কেনেকুৱা লাগে মোক জনাব। আৰু যদি মোৰ চেনেলটো ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।